হেল্ল' এভৰিৱান, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই এনেকুৱা এখন পূজা মণ্ডপলৈ গৈ আছোঁ, যিখন মণ্ডপত নেকি জীৱন্ত মা দুৰ্গাৰ প্ৰতিমা স্থাপিত কৰা হৈছে। আৰু এইখন হৈছে সৰুপথাৰ পূজা মণ্ডপ। জীৱন্ত মা দুৰ্গাক চাবলৈ ভক্তৰ সমাগম দেখিছে নহয়, ইমান ভিৰ মানে নহয়, আপোনালোকক কি ক'ম আৰু। আৰু এইফালে হৈছে এয়া মন্দিৰৰ ভিতৰত মা দুৰ্গাৰ প্ৰতিমা। ইয়াতে আমি চাকি বন্তি জ্বলালোঁ। আৰু এইফালে দেখিছে নহয়, ইমান সুন্দৰকৈ মানে পূজা মণ্ডপটো সজাইছে নহয়, আপোনালোকক কি ক'ম আৰু, ক'বলৈ মানে ভাষাই নাই। আৰু এতিয়া যাওঁ ব'লক জীৱন্ত মা দুৰ্গাৰ ওচৰলৈ। আৰু এইয়া হৈছে জীৱন্ত মা দুৰ্গাৰ প্ৰতিমা। আপোনালোকে যদি ভালদৰে নাচায়, মাক মানে গমেই নাপায় যে এয়া মাটিৰে সজোৱা মা দুৰ্গাৰ প্ৰতিমা নে জীৱন্ত মা দুৰ্গাৰ প্ৰতিমা। ইমানেই সুন্দৰ লাগিছে নহয়, কি ক'ম মানে আপোনালোকক, ভাষা নাই ক'বলৈ। চাওকচোন, ইমান ধুনীয়া লাগিছে মানে। আৰু এওঁলোকেও মানে ইমান সুন্দৰকৈ অভিনয় কৰিছে ন, কি ক'ম আৰু। মাৰ চৰণত চাকি বন্তি জ্বলাই সেৱা জনালোঁ। আৰু এতিয়া আমি গৈ থাকোঁ, যিহেতু আমাৰ বজাৰ কৰিবলৈ আছে, পূজা চাবলৈ আৰু আছে, আৰু আজি মেলা আহিছে, মেলাও চাবলৈ আছে, তেনেহ'লে গৈ থাকোঁ। আৰু এইয়া দেখিছে নহয়, ডিভাইডৰ দুয়ো কাষে মানুহৰ ভিৰ, আহিছে মানুহ গৈছে মানুহ, নহয় জানো। আৰু আপোনালোককো দেখাই থাকিম আমাৰ সৰুপথাৰ পূজা কেনেকুৱা হয়। আৰু আমি আহি পাই গ'লোহি মেলা। বাপ্পা ঐ, মানুহৰ ইমানেই ভিৰ মানে, আমাৰ মানে ভিতৰলৈ সোমাবলৈ সাহসে নহ'ল। ভাবিছিলোঁ মেলাত সোমাই কিবা কিবি অলপ চাম মেলিম, চকৰিত উঠিম, কিন্তু মনৰ আশা মনতে থাকি গ'ল। আৰু আমি এতিয়া এইফালে আহি গ'লোঁ পূজা বজাৰ কৰিবলৈ। এতিয়া বজাৰ কৰি মেলি আমি ঘৰ গৈ থাকিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।